হেল্ল' ফ্ৰেণ্ডছ, ৱেলকাম বেক টু আৱাৰ ইউটিউব চেনেল। সকলোলৈকে পূজাৰ দুৰ্গা পূজাৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আৰু টংলাত দুদিনমান আগতে মুকলি হোৱা ষ্টাইল বজাৰত আমি আহিছোঁ আৰু বজাৰ কৰিবৰ কাৰণে ভিতৰত যাম। কিনো আহিছে নতুন নতুন কাপোৰ তাকে চাবৰ কাৰণে আহিলোঁ, আৰু যদি পচন্দ হয় লৈ যাম। আৰু ইয়াত কিমান ভিৰ হৈছে চাওকচোন, মানুহৰ সমাগম বহুত হৈছে। আপোনালোকেও আহিব পাৰে। টংলাৰ ঠিক ইউকো বেংকৰ অপ'জিটত টংলা ষ্টাইল বজাৰ। গতিকে ভিডিঅ'টো চাই গৈ থাকক।
কৰিছো আগতে আমি এজুৰহে কাপোৰ পাইছিলো এতিয়া পোৱালিৰে 3 জোৰ মায়ে দিয়া মই দিয়া বাপেকিয়ে দিয়া আৰু মোৰ কাৰণেও মাৰ কাৰণেও আমাৰ বাপেকিৰ কাৰণে মই সাৰপ্ৰাইজ লৈ আহিছো এতিয়া আপোনালোকক দেখুৱাই আছো যে আমি কি ললো পোৱালিৰ পৰা আৰম্ভ কৰিম দেই এই যে পোৱালি বাপেকি দিয়া এইটো ওপৰ আৰু এইটো হৈছে পেন্ট এইযোৰ গ'ল বাপেকিয়ে দিয়া তাৰ পিছত এইযোৰ মই দিলো আমাৰ নানুৰ কাৰণে এইযোৰ মই দিলো এইটো পেন্ট আছিলে তাৰ পিছত এইটো হৈছে টি-শাৰ্ট এইটো নানুৰ কাৰণে টি-শাৰ্ট এইটো তাৰ পিছত আৰু এইযোৰ ক'ত গ'ল এইযোৰ ইয়াক দিছে আইতাকে ইমান মৰম লাগিছে না এইযোৰ দিছে আইতাকে এইখিনি গ'ল আমি নানুৰ কাপোৰ কি দিলে সেইখিনি আমি দেখুৱালো আপোনালোকক তাৰ পিছত এতিয়া মোৰ যোৰা দিছোঁ এই যোৰা হৈছে মোৰ মই এই যোৰা নিজে নিজকে গিফ্ট দিছোঁ মোৰ বহুত ভাল লাগিছে এই যোৰা আপোনালোকৰ কেনেকুৱা লাগিছে জনাব মোৰ ভাল লাগিছে তিৰোতা মানুহ এনেও মেখেলা চাদৰৰ প্ৰতি দুৰ্বলতা আছে বাৰু মাজে মাজে ই আহি মোক বদমাছি কৰি থাকে তই মোক কাপোৰযোৰ দেখুৱাই দেচোন শুনো এইযোৰ কাপোৰযোৰ দেখুৱাই দেচোন থৈ দে এইযোৰা হ'ল মোৰ তাৰ পিছত এইযোৰা দিছে বাপেকিয়ে মোক আজি দিছে এইযোৰা বাপেকিয়ে এইটো আৰু ইয়াৰ লগত তাৰমানে পেণ্টটো ক'ত গ'ল এইটো পেণ্ট আচ্ছা মোৰখিনি গ'ল আৰু এটা থাকি গ'ল এইটো ফ্ৰক গাউন এইটো ৰাফ ইউজৰ কাৰণে মই এইটো বাপেকিয়ে মোক দিছিলে এইখিনি গ'ল মোৰ বাপেকিৰ সাৰপ্ৰাইজ আহি গ'ল এইটো পেণ্টটো মই দিছোঁ তেওঁক এইটো পেণ্টটো মই দিছোঁ তাৰ লগতে আৰু চাৰ্ট এতিয়া আহিলো আমি মাৰ এইযোৰা মই দিলো এইযোৰা মাৰ মই দিছো তাৰ পিছত আৰু এইযোৰা আজি বাপেকিয়ে দিছে ভাল লাগিছে নে আমাৰ বজাৰবোৰ আপোনালোকৰ জনাবচোন মই ল'ব জানিছিলে নাই আজিৰ কাৰণে ইমানতে সমাপ্ত কৰিলোঁ ভিডিঅ'টি বাই বাই